ফ্লোৰাইড নিলগন প্ৰজেক্টৰ অধীনত ডিফু ঠেছ আজুৰ আৰ্ট অফ লিভিঙৰ ব্যক্তি বিকাশ কেন্দ্ৰত ফ্লোৰাইডযুক্ত পানীৰ পৰা ফ্লোৰাইড নিলগনৰ ওপৰত প্ৰশিক্ষণ। সাত মাহে দৰমহা হোৱা নাই ANM আৰু ASS কৰ্মচাৰীসকল। এইলৈ তীব্ৰ প্ৰতিবাদত নামিল জিলা স্বাস্থ্য কৰ্মীসকল। জিলা স্বাস্থ্য খণ্ডৰ অধীনস্থ অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যালয় সন্মুখত ৰূপায়ণ অৱস্থান ধৰ্মঘট। ৫টা শক্তি কেন্দ্ৰ বিজেপি হামৰেন বুথ কমিটিৰ বাবে সাধাৰণ নিৰ্বাচনটি শান্তিপূৰ্ণ তথা সফল সমাপ্তি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু আৰ্ট অফ লিভিঙৰ ব্যক্তি বিকাশ কেন্দ্ৰ ঠেছ আজুৰত প্ৰদৰ্শন কৰা হয় ফ্লোৰাইড নিষ্কাশনৰ পদ্ধতি। যোগগুৰু শ্ৰী শ্ৰী ৰবি শংকৰ কাৰ্যকৰীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ পুঁজিৰ পৰা ফ্লোৰাইড নিলগনৰ প্ৰকল্প গ্ৰহণ কৰা হৈছে। ডিফুৰ ঠেছ আজুৰত অনুষ্ঠিত এক প্ৰশিক্ষণ অনুষ্ঠানৰ জৰিয়তে স্বাস্থ্যৰ বাবে অতিমাত্ৰা অপকাৰী ফ্লোৰাইডযুক্ত পানীৰ পৰা ফ্লোৰাইড নিষ্কাশন পদ্ধতি প্ৰদৰ্শন কৰা হয়। ডকমকা, বাগপানী, লাংহিন, হাওৰাঘাট, টেনগাঁও আৰু ডবকা আদি বিষাক্ত ফ্লোৰাইড প্ৰভাৱিত এলেকা ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু এই এলেকাৰ 10টা সম্প্ৰদায় 1500 ঘৰ প্ৰথম পৰ্যায়ত ফ্লোৰাইড নিলগন পদ্ধতিৰে পানী সেৱনৰ ব্যৱস্থা কৰি দিব। ইয়াৰ পিছত ক্ৰমে দ্বিতীয় তৃতীয় পৰ্যায়ত 20টা সম্প্ৰদায়ক প্ৰকল্পটোত সামৰি লোৱা হৈছে। ফ্লোৰাইড নিলগন প্ৰকল্পৰ ৰূপায়ণ কৰিবলৈ লোৱাৰ আগতে ফ্লোৰাইডযুক্ত পানীৰ পৰা ফ্লোৰাইড নিলগন আৰু প্ৰশিক্ষণ কাৰ্যসূচী শুভ উদ্বোধন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে। প্ৰকল্প উদ্বোধনী তথা প্ৰশিক্ষণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক ৰবীন কুমাৰ দত্ত, আৰ্ট অফ লিভিঙৰ গুৰুজী বিষ্ণুপ্ৰসাদ আৰু গুৰুদেৱ শ্ৰী শ্ৰী ৰবি শংকৰজী উপস্থিত থাকে। আৰ্ট অফ লিভিং এটা ভাল পদক্ষেপ লৈছে আমাৰ যিহেতু ফ্লোৰাইড আছে, গতিকে আপোনাৰ পৰা জানিব বিচাৰিম এমপি হিচাপে আপুনি আচলতে এই আজি এই প্ৰগ্ৰামটো শুনি খুব এটা মনটো এটা সান্তনা পাইছোঁ যিহেতু এইটো এটা চিন্তনীয় বিষয় আছিলে যে কাৰ্বি আংলঙত কিছু এলেকাত ফ্লোৰাইড যুক্ত পানী ৰাইজে খাই আছে সেইটো আৰু যাৰ ফলত দাঁতৰ পৰা আৰম্ভ কৰি পংগু হয় এনেধৰণৰ উদাহৰণ আছে। গতিকে ইয়াৰ ৰেমেডি ইয়াক ভাল কৰিবৰ কাৰণে ফ্লোৰাইড মুক্ত পানী পাবলৈ কাৰণে কিন্তু আমিও চিন্তা কৰি আছিলোঁ কাউন্সিলে, কিন্তু ইয়াৰ সূত্ৰ আমি ওলাব পৰা নাই। কিন্তু আমাৰ সৌভাগ্য যে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ আমাৰ প্ৰফেচৰ দত্ত ডাঙৰে যিবোৰ তেখেতে এটা পদক্ষেপ লৈ পেলাই যে ওলাইছে যে ৰাইজে ফ্লোৰাইডমুক্ত পানী খাব পৰা যায় কম খৰচত। এই পদ্ধতিত তেওঁ ইয়াক ইণ্ট্ৰডিউচ কৰিলে, তেখেতক মই ধন্যবাদ দিছোঁ। আৰু আমি কাউন্সিল তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা তাতে যিসকল ৰাইজে আজি তাৰিখলৈকে আজি দিনলৈকে ফ্লোৰাইডযুক্ত পানী খাই আছে তেওঁলোকৰ ফ্লোৰাইডমুক্ত পানী খোৱাৰ ব্যৱস্থা আমি কাউন্সিল হৈ আমি পদক্ষেপ গ্ৰহণ কৰিম। আৰু আমি বৰ্তমান যিটো দেখিছোঁ ইয়াত আহি গম পালোঁ যে 1500 হাউচ হোল্ড ইতিমধ্যে এইটো এটা ট্ৰায়েল বেচিছ হিচাপে ফাৰ্ষ্ট ফেজত স্থাপন কৰা হৈছে। গতিকে আমি লাৰ্জ স্কেলত যাবলৈ কাৰণে কাউন্সিল ফালৰ পৰা লগতে মই সাংসদ হিচাপে যিবোৰ পদক্ষেপ ল'ব লাগে মই নিশ্চয় পদক্ষেপ ল'ম। ধন্যবাদ। নিৰাপদ পানী সেৱন কৰক আৰু সুস্বাস্থ্য বৰ্তাই ৰাখক লক্ষ্য আগত ৰাখি ৰূপায়ণ কৰিবলৈ ওলাইছে এই প্ৰকল্প। 2019 বৰ্ষৰ নতুন বিত্তীয় মাহৰ পৰা দৰমহা পোৱা নাই কাৰ্বি আংলং জিলাৰ ANM আৰু LHS কৰ্মচাৰীসকল। এইসকল কৰ্মচাৰীয়ে 7 মাহ ধৰি বিনা বেতনেৰে স্বাস্থ্যসেৱা কাৰ্য কৰি গৈ আছে। আজি নহ'লেও কালি বা পৰহি হ'ব বুলি, কিন্তু 7 মাহ ধৰি যেতিয়া হোৱা নাই ধৈৰ্যৰ সীমা হেৰাই গ'ল স্বাস্থ্যকৰ্মীসকলৰ। জিলাখনৰ বিভিন্ন প্ৰান্তত থকা মেডিকেল তথা চিকিৎসা কেন্দ্ৰসমূহত নিয়োজিতসকলেও আহি যোগদান কৰে এই ধৰ্ণা কাৰ্যসূচীত।
এমাহ নহয় দুমাহ নহয় বিগত 7 মাহে হোৱা নাই দৰমহা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ অন্তৰ্গত জিলা স্বাস্থ্য খণ্ডৰ অধীনস্থ ANM আৰু ASH কৰ্মচাৰীসকল 7 মাহৰ দৰমহা নোপোৱাৰ ফলত এই কৰ্মচাৰীসকলৰ পৰিয়ালত যাৰ ল'ৰা ছোৱালী স্কুল কলেজত অধ্যয়ন কৰি আছে সেইসমূহ পৰিয়ালৰ অৱস্থা অভাৱ ওলাই পাছে নধৰা হৈছে ৰাজ্যখনত প্ৰতিটো জিলাতেই এনে কৰ্মচাৰীসকলৰ দৰমহা আদায় হৈ আহিছে যদিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ এইসকল কৰ্মচাৰীকহে পৰিষদীয় চৰকাৰে 7 মাহে মাহিলী দৰমহাৰ পৰা বঞ্চিত ৰাখিছে সেয়ে বাধ্য হৈ তেওঁলোকে কাৰ্বি পৰিষদীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত এইদৰে নামি পৰিছে স্বাস্থ্যকৰ্মীসকল Silari bensin aklem pi busiki pusita koson ni tumil hai chini ne dormha putha ka kam ke klem ke ni tum chini dunde sera mi tum dormha bang long leader ase ni tum chini lo online dong klem ne offline dong klem ne lahai ni tum chini dunde la ke officer tum je chini lo sita mi ni tum mangke dormha siki naing dormha long leader pasi ni tum ke piniar na sona kam klem mangkok lo pini per kali orasam kali okor Karbi Anglong ka additional chief medical under family welfare haplong ensira tume 2 mah long elo isivet lo ensira bimar pendaka bimar isivet same ensira sorge 2 mah long elo September 17 tarik isipelo 17 tarik isipelo 2 mah pialo ta nitum han ke non puta dormha ke piya phan thang chine Durga Puja aprang take long poni thang chine kala additional chief along bangkoan ANM do nang 286 do angke LSS ta dolang ako B dolang sob dulang lo nili tumta all employee sopen lo lady health pen bangkoan 286 land আনহাতে বিভাগটোৰ বৰবাবু আশ্বাস দি আছে এই মাহটোৰ ভিতৰত পাবলগীয়া সমুদায় দৰমহা আদায় দিব চৰকাৰে যদিও আস্থাত ল'ব পৰা নাই এইসমূহ কৰ্মচাৰীয়ে আহিলে এতিয়া আমি ছেপ্টেম্বৰৰ 16 তাৰিখে কেতিয়া পাইছোঁ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো তাৰপিছত আৰু HCD পৰা কাউন্সিল জেনেৰেট কৰি দিলে ফাণ্ডটো কাউন্সিলৰ পৰা আমাক দিলে অলপ টেকনিকেল প্ৰব্লেম আছিলে কম্পিউটাৰৰ কালি ফাইনেন্সৰ পৰা এইটো ঠিক হৈ আহিছে 3 দিনৰ ভিতৰত পাই যাব এতিয়া হয় মানে কি ছমাহৰ মূৰে দিয়ে নেকি ফাণ্ডটো নে কি নাই আমাৰ মানে ইনষ্টলমেণ্টত আহে ফাৰ্ষ্ট ইনষ্টলমেণ্টটো চেণ্ট্ৰেলৰ একচুৱেলি মানে জুলাই মানতহে ৰিলিজ হয় আৰু সেইকাৰণে মাৰ্চ এপ্ৰিল মে আমি নাপাওঁ কোনোদিনে কোনো বছৰে নাপাওঁ আৰু তাৰপিছত আৰু জুলাইৰ পৰা ইনষ্টলমেণ্টটো আৰম্ভ হয় বাকীখিনি প্ৰব্লেম নহয় আৰু প্ৰথম ইনষ্টলমেণ্টটো পাওঁতে দেৰি হয় আৰু বছৰত দুবাৰহে হোৱা নিচিনা হয় মানে গোটেই নাই মানে এনেকুৱা মানে মই ক'লোঁ যে আপোনাৰ ইনষ্টলমেণ্ট বেচিছত আহে ফাণ্ডটো আমাৰ 4টা ইনষ্টলমেণ্টত আহে চেণ্ট্ৰেলৰ পৰা হয় 3 মাহৰ মূৰে আহে কিন্তু প্ৰথম ইনষ্টলমেণ্টটো একচুৱেলি আৰু এইবাৰ চেণ্ট্ৰেলৰ ইলেকশ্যন গ'ল ইলেকশ্যন যোৱাৰ কাৰণে বাজেট বহোঁতে দেৰি হৈছে সেইটো কাৰণে এইবাৰ অলপ দেৰি হৈছে ৰিলিজ হওঁতে সেইকাৰণে 7 মাহ হ'ল সেইটো কাৰণে অলপ বেছি লেট হৈছে এইবাৰ নহ'লে এনেই মে'ত সাধাৰণতে জুনত হয় আৰু হয় এইবাৰ মানে চেণ্ট্ৰেল ফাণ্ডবিলাক আহোঁতে চবৰে দেৰি হৈছে আৰু এতিয়া কিমাহ পোৱা নাই তেওঁলোকে এতিয়া আমি মাৰ্চৰ পৰা পোৱা নাই কোনেও পোৱা নাই পাম আৰু এতিয়া হৈ গ'ল আৰু চব হয় এনে পৰিপ্ৰেক্ষিতত বিভাগীয় বৰবাবু গুপ্তামণি মেধিয়ে কোৱাৰ দৰে অনাদায় হৈ থকা দৰমহাসমূহ একেলগে পাবনে নাই সেয়া সময় দেখিলেহে লিখিব পৰা যাব হামৰেন ৰং কাৰ্বি কমিউনিটি প্ৰেক্ষাগৃহত হামৰেন বিজেপি বুথ কমিটিৰ বাবে অনুষ্ঠিত হয় সাধাৰণ নিৰ্বাচন নিজ ৰংখাং পৰ্বত নংক্ৰং ৰংচিডং ৰং কাৰ্বি আৰু নকটেৰাং এই 5টা শক্তি কেন্দ্ৰৰ বাবে অনুষ্ঠিত এই সাধাৰণ নিৰ্বাচন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মংগল সিং টিমুং হামৰেন মণ্ডল কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য জেনেছন তেৰণকে ধৰি হামৰেন পৌৰসভাৰ অধ্যক্ষ বীৰেন টিছু আৰু বিশিষ্ট সমাজকৰ্মী হাৰমন বে প্ৰমুখ্য বিশিষ্ট ব্যক্তি তথা নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত হয় সাধাৰণ সভা 5টা শক্তি কেন্দ্ৰৰ আটাইকেইটাতে শান্তি আৰু সফলতাৰে নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন হোৱা বুলি নিজৰ বক্তব্যত প্ৰদান কৰে ইএম মংগল সিং টিমুং কাৰ্বি কমিউনিটি হল ভাৰতীয় জনতা পাৰ্টি বুথ লেভেল
ini election padulo la bangso direction bang la ke central lo so bhanke state lo so bhanke district lo so pen circular te finilin tu ladak so shakti kendra hamren shakti kendra under ho local committee do la se chiwai cycle gute la ho local committee da finilin tu la so kangwai la so buri sapol bang pini pajut lo misente kong ponting bote opposition ke avilo so thankful ta avilo ta election hot pulo ta ki bhul ta ko ti bu mane daglam se than bolno da ke non ke damta election ho ban ke jai katha party ke nu ta theglo le pustar ta theglo le ta faro phonang lo la sila so bang non ma ki miak local committee president secretary bang pu tuman ta la so bang chilang tu ko bali usi mu pe na dak ti thalo chinkilo sila so te chilang lo to chilang lo ko klep mo হামেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ হাতত আৰু 10 দিনো নাই এনে পৰিপ্ৰেক্ষিতত হাঞ্জালাংছ মাণ্ডলিক কাৰ্বি সংস্কৃতি সমিতিৰ উদ্যোগত আগন্তুক 27 সংখ্যক মাণ্ডলিক ৰিছো নিমছো আৰং আজি উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত তুলিছে সাংস্কৃতিক তথা পৰম্পৰা ঘৰ সাংস্কৃতিক গোটসমূহৰ শিবিৰ আদি ব্যৱস্থাপনৰ কাম জোৰদাৰ কৰিছে সাংস্কৃতিক কৰ্মীসকলে সমগ্ৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিতব্য মাণ্ডলিক যুৱ মহোৎসৱৰ সফল তথা আকৰ্ষণীয় কৰি তুলিবৰ বাবে ডেকা গাভৰু বুঢ়া মেথা সকলোৱে একজোটে কামত জঁপিয়াই পৰিছে কামৰ মাজেৰেও ডেকা গাভৰুৰ লক্ষ্য যে মাণ্ডলিক যুৱ মহোৎসৱত নিজৰ গোটক কেনেকৈ অন্য গোটতকৈ আকৰ্ষণীয় আৰু লয়লাস কৰি প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আজৰি আনিব পাৰে এনে লক্ষ্যৰ পৰা অলপো পিছপৰা নাই হাঞ্জালাংছ কাৰ্বি সাংস্কৃতিক সমিতিৰ গোটটোৱে সেয়ে আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে ডেকা গাভৰুৰ পৰা কিশোৰ কিশোৰীলৈকে কেনেকৈ নৃত্য আখৰাত মগ্ন হৈ পৰিছে হয় এয়ে হাঞ্জালাংছ কেচিএছ ইউনিট প্ৰত্যেকবাৰে টাৰলাংছত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱত কেইবাটাই পুৰস্কাৰ আজৰি নিবলৈ সক্ষম হয় বুকাজানৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং পৰিষদ সমষ্টিৰ পিছপৰা সমষ্টিৰ ভিতৰত অন্যতম চিন্থং পৰিষদ সমষ্টিৰ ৰংজাং ফং এলপি স্কুলত সোমবাৰে অনুষ্ঠিত হৈ যায় চিত্ৰাংকন প্ৰতিযোগিতা এই প্ৰতিযোগিতাত সমষ্টিটোৰ 8খন এলপি স্কুলৰ 50ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতাত অংশ লয় পিছপৰা সমষ্টিটোত কিবা এটা সৃষ্টি হোৱা বা সৃষ্টি কৰি অঞ্চলটোলৈ প্ৰকৃতাৰ্থত পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰি আছে অঞ্চলটোৰ এচাম যুৱকসকলে ক্লিছমাৰ আছঙৰ উদ্যোগত আৰু ধৰমতুল থানাৰ অচি বৰচিং টেৰাঙৰ সাহাৰ্যাৰ ৰংজাং ফং এলপি স্কুলত অনুষ্ঠিত এই চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা 50ৰো অধিক ছাত্ৰ ছাত্ৰীসকলৰ মাজত 3জনক প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদান কৰে সাৰসিং বংৰুং এলপি স্কুলৰ ছাত্ৰ লিণ্ডক ৰংহাঙৰ প্ৰথম পুৰস্কাৰ চামুক এলপি স্কুলৰ মানাই ৰংহাংপিক দ্বিতীয় পুৰস্কাৰ আৰু সাৰসিং বংৰুং এলপি স্কুলৰ সুনিতা সেনাৰপিক তৃতীয় পুৰস্কাৰ প্ৰদান কৰে পুৰস্কাৰ প্ৰদান উপলক্ষে অনুষ্ঠিত সভাত চৰকাৰী গাঁওবুঢ়া কমলেশ্বৰ ইংটিক ধৰি অঞ্চলটোৰ কেইবাটাও বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আমৰি চিন্থঙৰ পৰা হেমাৰী ৰংফাৰ কাট নিউজ সময় হৈছে এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben Warsai Kemi Kipipon Lasi Lasonover Sai Kemi Along Ninghangatum Ali Chuendunik Tha Warsai Kemi Laki Chiklu Jontro Kophan Kapamala Seke Piponji Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor Along Patebogda Mignon Rong Parpi Rong Berot Near Iron Bridge Dipukar Bianglong Lasi Lance Sekachini Lethoji Aphan Laswa number 600-121-3664 along Humrignon Wang tha wang ik tha electronic hormone nang litum ador kijum hek pen longpon ikji lase apor pacheton dun pen warsai kemi chuen dun iksana nang litum longpon ikji lake fridge long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke du thulang
Plastic chair table, steel lapen plywood furniture, lapen ke solar inverter da longpon ikji. Lasinang litum nahumri ignon Asok Prasad Chaudhary, Bukulia Electronic and Electrical Apulat, Bukulia Main Market, Karbi Anglong, Assam. On the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Come and test drive Nissan New Salon, India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo,
15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chloride Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Depot, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাত বিগত বছৰ ধৰি সহস্ৰ সংগঠনে মূল সুঁতিলৈ আহি অস্ত্ৰ বিৰতিত থকাত জিলাখনৰ মোটামুটি প্ৰায় শান্তিৰ পৰিৱেশ বিৰাজ কৰাৰ মাজতেই PDCকে সহস্ৰ সংগঠন এটাই মূৰ দাঙি উঠি ধন দাবী ভাবুকি আদি কাৰ্যকলাপ অব্যাহত ৰাখি পুনৰ শান্তিৰ পৰিৱেশ বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। এনে সময়তে ডিফু মাঞ্জাৰ পথৰ পৰা সোমবাৰে অস্ত্ৰসহ হুকুৰ সিং তেৰণ নামৰ সক্ৰিয় দুৰ্দৰ্শ সদস্য এজন আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডিফুৰ ৰংনিহাঙৰ এখন ভাড়াঘৰত নিৰাপদেই বাস কৰিছিল PDCকে সক্ৰিয় সদস্য হুকুৰ সিং তেৰণ। জিলাখনৰ টকমকা আৰক্ষী চকীৰ অন্তৰ্গত ডেনগাঁৱৰ ডিংছো তেৰাং গাঁৱৰ নিবাসী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। পূৰ্বতে চৰকাৰৰ সৈতে হোৱা চুক্তিমতে শান্তিৰ সহাৱস্থানত থকা KLNLFৰ সদস্য তথা কেডাৰ হুকুৰ সিং তেৰণ ডেজিগ্নেট শিবিৰৰ পৰা হাতত হাৰে ভৰিত হাৰে পলাই গৈ যোগদান কৰে সশস্ত্ৰ সংগঠন PDCকেৰ পৰা। সহস্ৰ সংগ্ৰামৰ সদস্যজন বৰ্তমান বিভিন্ন জনৰ পৰা ধন দাবী অপহৰণ আদি কাৰ্যৰ অভিযোগত। এনে অবৈধ কাৰ্য কৰি চহৰত গোপনে অশান্তি আৰু সন্ত্ৰাসৰ বাতাবৰণ গঢ়ি তোলাৰ PDCকে দুৰ্দৰ্শ সদস্যজনে আকৌ এটা নিৰাপদ স্থান বাছি লৈ ৰংনিহাঙৰ এটা ভাড়াঘৰত থাকে হুকুৰ সিং।
উল্লেখ্য যে আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত উগ্ৰপন্থীজনৰ হাতৰ পৰা .22 পিষ্টল এটা আৰু নগদ 63,500 টকা উদ্ধাৰ কৰে। অৰুণ ৰিপৰ্ট কাট নিউজ। কৰকান্তি পৰিষদ সমষ্টিৰ অন্তৰ্গত ধেন্দাঘাট লেমছত 2018-19 বৰ্ষৰ বাবে হিচাপ নিকাচৰ সভা অনুষ্ঠিত হৈ যায় সোমবাৰে। লেমছৰ অধ্যক্ষ কাংবুৰা ৰংপিৰ অধ্যক্ষতাত অনুষ্ঠিত হিচাপ নিকাচৰ সভাত অতিথিসকলৰ পৰিচয় কৰোৱা লেমছৰ সম্পাদক বিজয় টিছয়। কৰকান্তি পৰিষদ সমষ্টিৰ অন্তৰ্গত ধেন্দাঘাট লেমছত 2018-19 বৰ্ষৰ বাবে হিচাপ নিকাচ সভা অনুষ্ঠিত হৈ যায় সোমবাৰে। লেমছৰ অধ্যক্ষ কাংবুৰা ৰংপিৰ অধ্যক্ষতাত অনুষ্ঠিত হিচাপ নিকাচৰ সভাত অতিথিসকলৰ পৰিচয় কৰোৱাই লেমছৰ সম্পাদক বিজয় টিছয়। উক্ত বছৰটোৰ হিচাপ নিকাচৰ মতে আয় পৰিমাণ 3,25,000 টকা বুলি শ্বেয়াৰ হোল্ডাৰসকলৰ সন্মুখতে প্ৰতিবেদন পাঠ কৰে সম্পাদক বিজয় টিছয়ে। সভাপতি আৰু আপচুফলৰ পৰা অহা সভাপতি সম্পাদক আৰু সদস্য শিক্ষক ষ্টাফ অৰ্জুন ছাৰ আৰু KSA এডভাইজাৰ ৰংফাৰ ছাৰ আৰু ৰংফি ছাৰ আৰু মিডিয়া চেণ্টাৰৰ অহা ছাৰ আৰু এই লেমছত অংশীদাৰ হিচাপে অহা প্ৰত্যেক সদস্য বন্ধু বান্ধৱীসকল আজিলৈ প্ৰায় 1 বছৰ অতিক্ৰম কৰিছে। গতিকে আমি যি সমস্যা বা যি সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে এই লেমছখন চলাই যাবলৈ কিমান যে কষ্টৰে যে আমি আগবঢ়াই লৈ গৈছে সেইটো আপোনালোকে চবেই জানে। সভাত সহকাৰী পঞ্চায়ত সমবায় সমিতিৰ পৰা বিভাগটোৰ জ্যেষ্ঠ পৰিদৰ্শক ৰাজেন টিমুং উপস্থিত থকাৰ উপৰিও নিমন্ত্ৰিত অতিথি হিচাপে VDC অধ্যক্ষ তথা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ কাংবুৰা তকবি উপস্থিত থাকে। উল্লেখ্য অহা 2019-20 বিত্তীয় বৰ্ষৰ বাবে লেমছৰ সমুদায় হিচাপ নিকাচৰ দায়িত্ব দিয়া হয় আভ্যন্তৰীণ হিচাপ পৰীক্ষক জিতেন ইংটিক। ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।